Hello guys, welcome to my channel. Khopit kabole gole swagatam modokol. To pun prothomote apnalok সকলোকে দুৰ্গা পূজা শুভেচ্ছা জনাই। আজি ভিডিওটো আৰম্ভ কৰো বুলি ভাবিছো। আজি ভিডিওটো হৈছে ওচৰতে যাম মথুৰাপুৰতে অলপ পূজা কৰিম। আপোনালোকক দেখাম মথুৰাপুৰ পৰিৱেশটো কেনেকুৱা আছে পূজা পৰিৱেশ। তো হক আজি ভিডিওটো আৰম্ভ কৰো। পূজাটো কৰি ললো এতিয়া গোটেই যিখন ফিল্ড আছে ফিল্ডখন ধুনীয়াকৈ দেখাম দোকানবোৰ দেখাম আৰু ইয়াত গাৰ্ডেন শ্বুটিং আছে চিনেমা দিব ৰাতি একদম চলি আছিলে মজা চিনেমা তো এতিয়া গোটেইখিনি এইটো পূজা মণ্ডপটো এইফালে দোকানখিনি আপোনালোকক দেখাম ক'ত কি কেনেকুৱা বস্তু আছে চব দেখাম মজা কিবা লৈ দিবি মুকুল পিষ্টল এটা বন্ধুবোৰ কেইটকা এইবোৰ 70 টকা বৰ দাম 70 টকা লগাইছে আজি পূজা বুলি বাৰু দাম বাঢ়িছে হ'লেও আৰু এইকেইটা নহ'লে খেলিতে পাৰিবি পানী খেল অকণমান খেল পইচা চইচা নাই কিনিব দিয়াটোকে খেল গাৰ্ডেন শ্ব' ৰাতি দেখাম চিনেমা ইয়াতে চিনেমাখন বাৰু হেৰি এইটো আপোনাৰ গ্ৰাফিক্স CGI কৰি পিনি দেখুৱাই দিম বাৰু দিনত দেখাই দিম এইটো হেৰি এডিট কৰি পিনি ইয়াতে এতিয়াই লগাই দিবি চিনেমা দোকানবোৰত এইবোৰে ওলাইছে দেখিছে আৰু বাচন বৰ্তন লাগিলে আহিব হ'লচেলত পাব পুষ্পা টিকেট ল'বি নি 5 টকা লাগে ওলাই নাই পইচা মই 100 টকাটো ল'ম বুলি ভাবিছিলোঁ সেইটো নাথাকে 100-200 নাথাকে এনেই এইটো তো এইখিনিয়ে পূজাখিনি মথুৰাপুৰত যিখিনি পূজা দেখালোঁ তো ইয়াত এইগিলাচ গৰম উঠিছে যিহেতু সেইকাৰণে অলপ ঠাণ্ডা এইগিলাচ খাই যাওঁ বুলি ভাবিলোঁ হয় নাই দিয়াচোন পুদিনাটো দিয়াচোন কেনে টেষ্ট কেনে ভালে তো এইখিনিয়ে পূজা দেখালোঁ আপোনালোক মথুৰাপুৰৰ যিটো পূজা মণ্ডপ পূজা কৰিলোঁ পূজাখিনি দেখালোঁ তো ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।